आया रहिला रहिला किनु मरम लगेली आया आया रहिला रहिला किनु मरम लगेली आया लाल सारी टू पिंधिली मुखत पाउडार खानिली कानत फुली पिंधिली ओठते रंग खानिली मिसिकी मिसिकी हाहि मारिली गाइस আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই এটা ধামাকা ধাচুদাৰ ভিডিঅ'ৰ লগত আৰু আজি আমি আহিছোঁ মানে ডিমাগুচি বজাৰত দেখাই দিয়া গ'লে আজি আমি আহিছোঁ ডিমাগুচি বজাৰত আৰু ডিমাগুচি বজাৰত মানে কি পাব্লিক ৰিয়েকশ্যন প্ৰেংক কৰিম মানে একচুৱেলি আজি মই এটা ভিক্ষাৰীৰ ৰূপত আহিছোঁ আজি নৰ্মেল মানুহে অহা নাই আজি মই ভিক্ষাৰী হৈ আহিছোঁ আৰু মই দোকানত যাম হোটেলত যাম মানুহৰ ওচৰত যাম আৰু মোৰ এই ড্ৰেছ বা গেটআপটো দেখা পায় মানুহে মোক কেনেকুৱা ব্যৱহাৰ কৰে কেনেকুৱা ৰিয়েকশ্যন দিয়ে তাৰ কিছু দৃশ্য আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো ধামাকা ধাচুদাৰ হ'ব গৈ আছে তো আপোনালোকে শেষলৈকে চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰিব পাৰিম বলক তো গাইজ প্ৰথমতে আমি মানে কি মই অকণমান পইচা ওলাবৰ কাৰণে পাছবুকৰ পইচা ওলাবৰ কাৰণে যাই আছোঁ এখন দোকানত গতিকে দোকানখনৰ দোকানীয়ে কেনেকুৱা দেখায় কেনেকুৱা এক্সপেক্টেশ্যন দিয়ে তো যাই আছোঁ বলক মোবাইলটো ইয়াতে সোমাই লওঁ তো গাইজ মই আহি আছোঁ মানস মোৰ পিছে পিছে কেমেৰা লৈ আহি আছে আৰু মানুহবিলাকে ঘূৰি চাই আছে কিজান আপোনালোকক মই নাজানো বাৰু আপোনালোকে চাই থাকক আৰু এনজয় কৰক বলক তো গাইজ দেখা পাইছে মই এইফালে পৰা পইচা ওলাই কিনে পইচা ওলাই লৈছোঁ আৰু এতিয়া মই দোকানৰ ওচৰত যাম তো আহি Nope. তো গাইছ এতিয়া মই কাপোৰ দোকানত আহিছোঁ আৰু কাপোৰ খুজিব যাম দোকানে কাপোৰ খুজিম মোৰ মানে পিন্ধিব কাপোৰ নাই কাপোৰ খুজিম বলক স্পৰ্টিং এটা দিব নেকি দাদা নিদিয়ে পিন্ধিলোঁ মোৰ দেখিছে গোটেই ফালি গৈছে হা নিদিয়ে দাদা कौन है ये लोग कहां से आते हैं নিদিয়ে যদি যাওঁ আৰু तेरे इश्क ने साथिया मेरा हाल म्यूजिक দাদা ভাল মোক মাতিছে কোনে মই ভাবিছিলোঁ মোক এটা স্পৰ্টিং দিয়ে নেকি কাৰণটো মোৰ দাদা পিন্ধিব কাপোৰ নাই দেখা পাইছে কোনটোনো দাদা গাইছ মই গৈছিলোঁ আৰু এইফালে মোক নিদিওঁ বুলি কৈ দিছে ডাইৰেক্ট हाँ जाम दादा हाँ मैं अपना तामोल खाम पैसा ली खाम दादा तामोल এটা খুৱাব নেকি অকণমান পইচা নিদিলে হ'বনে
মানে দাদা মোৰ তাতে পইচা আছে ডাঙৰ পইচা সেইকাৰণে মানে মই আপোনাক খুৱাব দিছোঁ তো গাইছ দাদাজনে তামোল খাব দিলে মোক ওচৰত আহিছিলোঁ আৰু এতিয়া ইফালে যাই আছোঁ আহক দাদা ভাল মানে এটা কাপোৰ লগা আছিল দা কাপোৰ লগা আছিল স্পৰ্টিং এটা দিয়ক না হাফ পেণ্ট এটা দিয়ক নিদিয়া মই ঠাণ্ডাত আছোঁ কাপোৰ পিন্ধিবই নাই ফাটি গৈছে এইবিলাক চাওকচোন এনেকুৱা লেতেৰা মই ভাবিছিলোঁ আপুনি দিব বুলি সেইকাৰণে আপোনাৰ ওচৰত আহিলোঁ নিদিয়ে পিছে তো গাইছ ফাইনেলি দেখা পাইছে মই মানুহবিলাক জ্বালা যন্ত্ৰণা কৰি মাৰি আছোঁ আৰু এইফালে যাব ৰাস্তা নাই মই এইফালে দিয়ে ওলাম আৰু আপোনালোকে মোৰ পিছে পিছে আহি থাকক আৰু জ্বলাই আছোঁ অকণমান বলক বলক গাইছ মই চাদা এখনৰ দোকানত আহিছোঁ আৰু চাদা খাবৰ কাৰণে খুজিম ৰ'ব দাদা অকণমান হ'ব নেকি চোন হ'ব আপোনাৰ তাত নাই আপোনাৰ তাত আছে ক'ত পাম দাদা দাদা কোন এজন নাজানো মোৰ পিছে পিছে আহি আছে তেতিয়াৰ পৰা এইটো চাদাটো লৈ আছোঁ এতিয়া মানে দাদা সঁচা কথা কওঁ মই চাদা খাব চোন নাই আছে নেকি আমি বিক্ৰী নকৰোঁ আৰু দাদা এটা কথা মোৰ এনেকুৱা এতিয়া আপুনি মোৰ হাতত এণ্ড্ৰইড মোবাইল দেখা পাই ভাবিব পাৰে একচুৱেলি এই অৱস্থাত মই এণ্ড্ৰইড মোবাইল কিয় চলাই আছোঁ মানে মোৰ কেছটো কি হ'ল মই আজি প্ৰায় 45 বছৰ নহয় বেছি নহয় 7 বছৰমান হ'ল এজন গাৰ্লফ্ৰেণ্ড পতাইছিলোঁ গাৰ্লফ্ৰেণ্ডজনী 3 বছৰমান থাকি এনেকুৱা ধোকা দি দিলে বহুত পইচা লৈ গ'ল মোৰ পৰা এতিয়া ধোকা দিয়াৰ পৰা মানে কি মই পাগল হৈ গ'লোঁ আৰু এই পাগল হয় মানে কি এতিয়া মোৰ হাতত মোবাইলটো থাকি গ'ল আৰু মোৰ একো নাই মোবাইলটোৰ বাহিৰে আজিও তাৰ ফটো চাওঁ মই ইয়াতে কিন্তু এতিয়া মানে মোবাইলটোত ভৰাব পইচা নাই এতিয়া মই নাই দাদা পেলাই দিব নোৱাৰি মানে মই বহুতৰ পৰা এনেকৈ খুজি আছোঁ কিছুমানে দিয়ে 1 টকা দিয়ে কিছুমানে 2 টকা দিয়ে এতিয়া আৰু বহুত ৰিচাৰ্জৰ দাম আজিকালি সেইকাৰণে ভৰাবৰ কাৰণে মোবাইলত ৰিচাৰ্জ ভৰাব লাগে না बात तो सही है दौड़ना तो पड़ता है हाँ 20 टका ले जा 10 टका 20 टका সঁচাকৈ লৈ যাম সঁচাকৈ তো মানে একচুৱেলি সঁচা কথা কওঁ আমি মানে এটা পাব্লিক ৰিয়েকশ্যন ভিডিঅ' এটা শ্বুট কৰি আছোঁ য'ত মানে কি মই এইটো অৱস্থাত আছোঁ আৰু সেই মানুহবিলাকৰ ওচৰত যাই কিনে মই মানুহবিলাক সোধোঁ কিছুমানৰ তাত গৈছোঁ কিছুমানে খেদি দিয়ে সঁচাই আপোনাক বহুত বহুত ধন্যবাদ সেইখিনি হেৰি কৰাৰ কাৰণে আৰু দাদাৰ এইখিনি হেৰি দেখা পাই মোৰ ভাল লাগিল সঁচাকৈ বহুত ভাল লাগিল আজি ইমান টাইম ঘূৰিলোঁ আপোনাকে ফাৰ্ষ্ট পাইছোঁ গতিকে বহুত বহুত ধন্যবাদ দাদা আপোনাৰ পইচাটো মোক নালাগে বেয়া নাপাব দেই মই এনে জাষ্ট নালাগে এনে মই কি কৰিম নালাগে দাদা আপুনি ৰাখি লওক এইটো পইচা থেংক ইউ দেই দাদা আপুনি চাব ইউটিউবত আমাক A few moments later. তো চিধা মানে কি তাতে দোকানত গ'লোঁ আৰু বজাৰৰ মাজত গ'লোঁ মানুহবিলাকে কেনেকুৱা কি এক্সপেক্টেশ্যন দিয়ে মই দেখাবলৈ চেষ্টা কৰিলোঁ আৰু দেখিছে কিছুমানে খেদি দিয়ে আৰু কিছুমানে খোৱা বস্তু দিয়ে আনকি এজনে পইচা পাতি দি দিছে আৰু এইফালে মানস আছে আৰু মানসে যথেষ্টখিনি হেল্প কৰি দিছে কেমেৰা কৰি কিনে তো খোৱা লোৱা হৈ গ'ল এতিয়া আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ বহুত দীঘল হৈছে কিমান কি হৈছে নাজানো মাত চাতবিলাক ঠিকে আহিছে নে নাই এতিয়ালৈকে একো নাজানো তো লগ পাই আছোঁ এটা নতুন ভিডিঅ'ত তো আপোনালোকে চাই থাকিব এনেকুৱা ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ফেচবুকত চাই আছে তো পেজখন ফ'ল' কৰিব ধন্যবাদ দাদা